উল্টা পুল্টা লেংগুৱেজ কয় যে অশ্লীল ভাষা কৈ পেলাই যা এটা শব্দ থাম্বনেলত লিখি আজি তহঁতৰ নিচিনা ফকতীয়া ইউটিউবাৰৰ আজি তাৰিখত লাখ 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 ছাবস্ক্ৰাইবাৰ্ছ মানে যিমানে বেয়া ভাষা ক'ব পাৰে সিমানে মানে আগবাঢ়ি যাব পাৰে ইহঁত তো হাতী গু দেখি হহা পক ফাটিলে নহ'ব নহয় ককা আপুনিও ভিডিঅ' বনাক ভাল ভাল আপোনাৰো ছাবস্ক্ৰাইবাৰ বাঢ়িব From the BART train to a tour bus, still the same game except I'm pulling more sluts. তো নমস্কাৰ বন্ধুসকল কি খবৰ আপোনালোকৰ এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাই আছে অসমৰ কেৰিমি নাতি তো বন্ধুসকল আজি আমি কথা পাতিম ৭২ বছৰীয়া ককা আৰু নাতিৰ ওপৰত নমস্কাৰ বন্ধুসকল আজিকালি মই এইবিলাক টেঙা নিদিবা হওক বা অসমৰ যিখিনি ফটুৱা ফাল্টু ৰোষ্টাৰ আছে এইবিলাকৰ ওপৰত মই ভিডিঅ' বনোৱা বাদেই দিছিলোঁ তো দয়া ওপৰত যদি ভিডিঅ' বনাবলৈ এৰিছিলি তো তেতিয়াহ'লে এতিয়া কি বাল কাৰণে ভিডিঅ' বনাইছহে মক্কেল এটা টেঙা নিদিবা এইজনে ৰোষ্ট কৰে ৰোষ্ট কাক কৰে ৰোষ্ট কোনে কৰে যোনে এটা লিগেল পইণ্টত থাকি পেলাই আনে যদি কিবা ছ'চিয়েল মিডিয়াত বেয়া কাম কৰি আছে সেইটোকে কয় ৰোষ্ট আমাৰ কেলা দয়াদাৰ ভিডিঅ' চাই ৭২ বছৰীয়া কেলা বুঢ়াটো ভাগৰ পকৰ জ্বলিছে বে অশ্লীল লেংগুৱেজ কৈ পেলাই ই আমাৰ অসমৰ ছ'চিয়েল মিডিয়াখন কেনেকুৱা লেতেৰা কৰি আছে ই যেনেকৈ কৈছে ন অসমত যেনিবা অকল দয়াহে বেয়া কথা কয় বাকী বেলেগবিলাক অসমত ইমান বেয়া বেয়া কাণ্ড চলি আছে সেইবিলাকতো কি তোৰ চকুত নপৰে নেকি সেইবিলাক ভিডিঅ' বনাবলৈ কি তোৰ চকুত নপৰে নেকি তই এটা কথা নকওঁ কেলৈ তোৰ কটি জ্বলিছে বুলি নকওঁ কিয় মেইন কথাটো তোৰ কটি জ্বলিছে সেইটো কাৰণে তই দয়াৰ ওপৰত ভিডিঅ' বনাইছ ন অতৰ নিচিনা ফাল্টু ফকতীয়া একোটা ৰোষ্টাৰে গোটেই অসমখন প্ৰতিনিধিত্ব কৰি আছে ৩ লাখৰ ওপৰত ছাবস্ক্ৰাইবাৰ যদি আজিৰ টাইমত কিমানে ভাল ভাল ভিডিঅ' বনায় সিহঁতৰ ভিডিঅ'ত ভিউজ নাই কিন্তু তহঁতে মক্কেল কেইটাই উল্টা পুল্টা লেংগুৱেজ কয় যে অশ্লীল ভাষা কৈ পেলাই যা এটা শব্দ থাম্বনেলত লিখি আজি তহঁতৰ নিচিনা ফকতীয়া ইউটিউবাৰৰ আজিৰ তাৰিখত লাখ 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 ছাবস্ক্ৰাইবাৰ্ছ হাতী গু দেখি হহা পক ফাটিলে নহ'ব নহয় কেলা দয়াৰ ৩ লাখ ছাবস্ক্ৰাইবাৰ আছে আৰু এই বাল বুঢ়াটোৰ কটি জ্বলি জ্বলি মৰিছে এজন ৰোষ্টাৰ হ'বৰ কাৰণে সেইটো কোৱালিটি লাগে তই যে বেয়া ভাষা কৈ আছা দুই এটা খাইছে মজা দয়া দা মজা কিবা দা এইটোৱেদি কাম একো নাই কাৰণ তোৰ ভিডিঅ'টোৰ জৰিয়তে সিয়াৰ ভিডিঅ'টো তই আৰু দেখাই আছা মানুহক বেয়াখিনিতো আৰু তো ভাইৰেল হৈয়ে আছে কাৰণ সিটো কৰি আছে ভাইৰেল হোৱাৰ কাৰণে আল্টু বাল্টু গতিকে আৰু সেইখিনি বস্তু তই নিজা উল্টা পুল্টা লেংগুৱেজ সি বাৰু ফাল্টু কিন্তু তইতো আজি ৩ লাখ ছাবস্ক্ৰাইবাৰ লৈ পেলাই ইমানটো বেয়া বেয়া যে ভাষাবিলাক ক নিজৰ লাজ সন্মান কোনো শিষ্টাচাৰ বোলা বস্তু নাই মই ভাবিছিলোঁ হ'ব দিয়ক ককা অসমত সকলো ৰস্তাৰে বেয়া আছে ভাল নামত আপুনিয়ে আছে তো বন্ধুসকল ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব